বন্ধুবৰ্গৰ বাবে আগতে আমি ক্লাছত জেগা ৰাখিছিলোঁ। সেই সময় আছিল যথেষ্ট মধুময়, ইমানেই মধুময় আছিল যে ইমানে ভাল লাগিছিলে, দেওবাৰ দিনো আমি স্কুল যাওঁ যাওঁ লাগিছিলে। বৰ্তমান সময় এনেকুৱা এটা হৈ পৰিছে, যান্ত্ৰিকতাৰ যুগ আহি পৰিছে, মানুহৰ সময় নাটনি হৈছে। আগৰ সেই সময়খিনিত টকা পইচা নাছিল, কিন্তু মৰমবোৰ সঁচাকৈ বৰ ভাল পোৱা আছিল, অত্যন্ত মধুৰ আছিল, আপোন আপোন লগা কিবা এটা ভাৱ জাগি উঠিছিল। আজি যান্ত্ৰিকতাই মানুহক বহু দূৰলৈ ঠেলি দিছে, সময় মানুহৰ হাতত নাইকিয়া হৈ পৰিছে, সময় গতিশীল হৈ পৰিছে, যন্ত্ৰ হৈ পৰিছে। সেয়েহে সময় কাৰো বাবে ৰৈ নাথাকে। আগৰ সময়বোৰ আছিল মধুময়, যাৰ বাবে আমি বেঞ্চত, স্কুলত পঢ়া সময়ত বেঞ্চত আমি জেগা ৰাখি থৈছিলোঁ। সেই বন্ধু আজি নাইকিয়া হৈ পৰিছে, লগ বন্ধু বহু দূৰলৈ গুচি গৈছে। হয়তো কোনোবাই বিজনেছ কৰিছে, কোনোবা অফিচাৰ হৈছে, নতুবা কোনোবা ডাঙৰ ঠিকাদাৰ হৈছে। এনে বহুত কৰ্মত নিয়োজিত হৈ পৰিছে লগ বন্ধু। বন্ধুবোৰৰ সময় নাইকিয়া হৈ গৈছে। কোনোৱে কাৰোবাক লগ কৰিব হ'লে, লগ কৰাৰ কথা দূৰৰে কথা, ফোন এটাও কৰিবৰ সময় নোহোৱা হৈ গৈছে। আজিৰ সময় মানুহে তাকে শিকাইছে, আগৰ পুৰণি স্মৃতিবোৰ লৈয়ে আমি জীয়াই থাকিব লাগে। হয়, সি বৰ ভাল আছিলে দেই, সি বৰ ধুনীয়া গাইছিলে দেই, সি তাইক বৰ ভাল পাইছিলে অ'। এনে কিছুমান শব্দ আপোন আপোন লাগি যায় অ'। আজি যান্ত্ৰিকতাই মানুহক বহু দূৰলৈ ঠেলি দিছে, যাৰ ফলত বন্ধুবৰ্গসকলক আমি লগ পাব নোৱাৰা হৈছোঁ। এজনক লগ পালে এজনক লগ নোপোৱা হৈছোঁ। আগতে ভাওনা সভা, নতুবা চিনেমা, গাৰ্ডেন শ্ব' চিনেমা চাবলৈ আমি সকলোৱে লগতে গৈছিলোঁ, বৰ ভাল লাগিছিলে অ'। সেই সময়বোৰ আছিল অতিকৈ মধুময়। আৰু বৰ্তমান সময় বোলে আমুক তই আহিবিনে, মোৰ এতিয়া সময় নাই, মোৰ বোলে আমুক কাম কৰিবলগীয়া আছে, এনে বহুত অজুহাত, কি ক'বা। আজিৰ সময় এনেকুৱাই। আগৰ সময়বোৰ মনত পেলাই কেতিয়াবা বহুত ভাল লাগি যায় অ'। আগৰ সময়বোৰ সঁচাকৈ বৰ মধুময় আছিলে, লগ বন্ধু ইমান আছিলে যে ফূৰ্তি কৰি ভাল লাগিছিলে। আগৰ স্কুলত যেতিয়া আমি স্কুল উইক পাতে, ইমান সুন্দৰ লাগে, ইমান ভাল লাগে যে সকলোৱে নাচে বাগে, ইমান মজা লাগে গান গায়, নতুবা কোনোবাই তাতে নিজৰ প্ৰতিভা বিকাশ কৰিব বিচাৰে। এনে বহু মৰম লগা দিনবোৰ আছিলে অ'। আজিকালি সেই দিনবোৰ নাইকিয়া হৈ গৈছে। আজিকালি যান্ত্ৰিকতাই মানুহক বহু দূৰলৈ ঠেলি দিছে অ'। পৃথিৱীখন যে কি হৈ গৈছে ক'বই পৰা নাই। হ'লেও মৰমৰ বন্ধুবৰ্গসকল, তোমালোকে য'তে থাকা কুশলে থাকা, তাকে কামনা কৰিছোঁ। তোমালোকে যি কৰা ভালেই কৰিবা, ভগৱানৰ ওচৰত আশা কৰিছোঁ ভগৱানে কৃপা কৰক, তোমালোকে ভালে থাকিবা। এই ভিডিঅ'টো মই এইবাবেই বনাইছিলোঁ যে মোৰ বন্ধুবৰ্গসকলে মোক প্ৰায় কেতিয়াবা লগ পাওঁতে কয়, বোলে আমুকে আমুক হৈ গ'ল, তামুকে তামুক হৈ গ'ল ইত্যাদি নানান প্ৰশ্ন, নানান উত্তৰ দিয়ে। বহুত ভাল লাগে অ'। আজিকালি বোলে তাই চাকৰি কৰে, সি বোলে আজিকালি ভাল গভৰ্ণমেণ্ট চাকৰি কৰে, বহুত ভাল লাগে অ'। মনটো কিবা এটা ভাল লাগি যায়। আমি যে একো কৰিব নোৱাৰিলোঁ, সৰু সুৰা দুই এটা কামকে কৰি আছোঁ, হ'লেও দুবেলা দুমুঠি ভালদৰে খাই আছোঁ, তাৰে কামনা কৰিব। আৰু ভগৱানে যাতে সিহঁতক ভালে ৰাখক, আমাকো ভালে ৰাখক, তাৰে কামনা কৰিলোঁ। এই ভিডিঅ'টো যদি মোৰ বন্ধুবৰ্গসকলে চাই আছে, তেনেহ'লে তোমালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নতুন বন্ধুসকলে চাইছে, তেখেতসকলেও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ পুৰণা স্মৃতিবোৰ পাহৰিব নোৱাৰি। আজিও মনত পৰি থাকে তাহানি যুগৰ সেই কবিতা, কৃষ্ণচূড়াৰ কথা, স্কুলৰ কথা, সৰস্বতী পূজাৰ কথা, কত যে কি, স্কুলৰ সাপ্তাহিক নাট মঞ্চ, স্কুলৰ সাপ্তাহিক খেল ধেমালি ইত্যাদিৰ ইমান সুন্দৰ পৰিৱেশ আজিৰ পৰিৱেশৰ লগত সম্পূৰ্ণ নিমিলে। ভাল লাগে অ'। সকলোৱে মৰম যাচিছোঁ। এই ভিডিঅ'টো মোৰ বন্ধুবৰ্গৰ অনুৰোধ মৰ্মে মই বনাইছিলোঁ, তেখেতলোককো ভাল লাগে। যদি বন্ধুবৰ্গসকল য'তে থাকা, তোমালোকে কুশলে থাকা, তাৰে কামনা কৰিলোঁ। বহুদিন মই ভিডিঅ' বনোৱা নাছিলোঁ, তোমালোকৰ প্ৰেৰণতে মই পুনৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছিলোঁ। মই ভিডিঅ' জগতৰ পৰা, এই ইউটিউব জগতৰ পৰা মই বহুত দূৰলৈ গুচি গৈছিলোঁ। আজি বহুদিনে হৈছিলে, 1.5 বছৰ পাৰে হৈ গ'ল মোৰ। হ'লেও মই পুনৰ তোমালোকৰ অনুৰোধ ৰক্ষা কৰি মোৰ এই STB লাইভ চেনেলটোত পুনৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ তোমালোকে
ইমান মৰম দিছা। মোৰ চেনেলটো অলৰেডি মই যেতিয়া এৰিছিলোঁ তেতিয়া অলৰেডি আপোনাৰ 10-11 হাজাৰতে মই এৰি দিছিলোঁ, কিন্তু তোমালোকৰ মৰম চেনেহ ভাল পোৱাত মই পুনৰ ভিডিঅ' বনাইছোঁ। আশা কৰোঁ তোমালোকে য'তে থাকা কুশলে থাকা তাৰে কামনা কৰিছোঁ। ভগৱানে তোমালোকৰ সকলোকে মংগল কৰক। আৰু যিসকলে নতুন ছাবস্ক্ৰাইবাৰ বা নতুন ছাবস্ক্ৰাইবাৰসকলে মোৰ ভিডিঅ' চাই আছে, সকলোৱে অশেষ মৰম যাচিছোঁ। আৰু আমাৰ এই সৰু চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব, কাৰণ আপোনালোকৰ সহায় সহযোগেই আমি আগবাঢ়ি যোৱাত আমাৰ অত্যন্ত সুখ হ'ব আৰু ভাল লাগিব। নতুন ভিডিঅ' দিম। আজিলৈ বাই। আহোঁ পুনৰ এটি নতুন ভিডিঅ' লৈ আহিম। ধন্যবাদ।